নমস্কাৰ বন্ধু বান্ধৱীসকল, আব্দুল ৱাহিদ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আন এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। সেইটো হৈছে মাজুলীৰ তেজস্বিতা বৰুৱাৰ কাহিনী। এই তেজস্বিতা বৰুৱা অকল কণ্ঠশিল্পীয়ে আছিল আৰু কি কি বিষয়ৰ ওপৰত তাৰ প্ৰতিভাৰ অধিকাৰী আছিল সেই বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। যশস্বী কবি হিৰুদাই কোৱাৰ দৰে মৃত্যু হৈছে এটা শিল্প। কথাষাৰি প্ৰমাণিত কৰি মাজুলীৰ তেজস্বিতা বৰুৱাই যোৱা 5 অক্টোবৰ তাৰিখে আকস্মিকভাৱে অকালতে মৃত্যুক সাৱটি ল'ব লগা হয়। আলফুলকৈ ফুলিব ধৰা ফুলপাহ যেন পুৰঠ নহওঁতেই মৰহি গ'ল। মাজুলীৰ লগতে সমূহ অসমবাসীয়ে আজি চকুলো টুকিছে এইগৰাকী কণমানি শিল্পীৰ কাৰণে। এই শিশু শিল্পীগৰাকীৰ প্ৰতিভা কেৱল সংগীত জগতৰ লগতে জড়িত নহয়। কোনটো দিশত তাৰ প্ৰতিভা নাই এনেকুৱা এটা ক্ষেত্ৰ নোলাব য'ত তেজস্বিতাৰ দখল নাছিল বুলি ক'ব পৰা নাযায়। বিয়া গীত, বৰগীত, বিহুগীত, আধুনিক গীত, ৰাভা সংগীত, জ্যোতি সংগীত, চিত্ৰশিল্পী লগতে সুন্দৰভাৱে চালে চকুৰোৱাকৈ নিজে গোৱা গীতসমূহত নৃত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী শিশু শিল্পীৰ নিজৰ গীতৰ জৰিয়তে, নিজৰ নৃত্যৰ প্ৰদৰ্শনৰ জৰিয়তে অসমৰ প্ৰতিজন মানুহৰ সুহৃদয়বান মানুহৰ মন আকৰ্ষণ কৰিব পাৰিছিল। অতি কম বয়সতে June koi tora boti mur khale sa
পতি পতি সিকি মিকি নাচি নাচি যায় সালাম কই দেহা খিরখিরাই গল মই না জানোই দেহা খিরখিরাই গল মই না জানোই পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিটিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই না জানোই নুবুজা সাঁথৰ হ'ল মই না জানোই নোকোৱাকৈ মনৰ কথা নোকোৱাকৈ মনৰে কথাৰো ঐ কিনো চাৱনিৰে চালাম কৈ দেহা খিৰখিৰাই গ'ল মই নাজানোই দেহা খিৰখিৰাই গ'ল মই নাজানোই পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা পাতি মাৰা জাতি মুকৈ তেজেৰে বৈ যাব বুৱতী নৈ তেজেৰে বৈ যাব বুৱতী নৈ মৰি মৰি যেন তোমাৰ কাষ মৰি মৰি যেন তোমাৰে কাষ বুজো চকুৰে ভাষাতি ঐ নকলে বুজো কথাতি ঐ নকলে বুজো কথাতি ঐ যেন হিয়া ভৰাই তোমাক যেন হিয়া ভৰাই তোমাক চাওঁ বুকু পাতি মাৰা জাতি মুকৈ তেজেৰে বৈ যাব বুৱতী নৈ তেজেৰে বৈ যাব বুৱতী নৈ মৰি মৰি যেন তোমাৰ কাষ মৰি মৰি যেন তোমাৰে কাষ
শিশু শিল্পীগৰাকী প্ৰায় সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল নিজৰ প্ৰতিভাৰ জৰিয়তে। গতিকে এই চেগতে তেজস্বিতা বৰুৱাৰ দুৰ্ভগীয়া পিতৃ মাতৃলৈও মোৰ চেনেলৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। তেজস্বিতা বৰুৱাৰ গুণৰ কথা হয়তো কৈ থাকিলে ওৰকে নপৰিব। এইগৰাকী শিশু শিল্পীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেজস্বিতা বৰুৱাৰ গীতবোৰ সজীৱ আৰু চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে মোৰ এই চেনেলত দিয়া হৈছে। শুনি থাকিবলৈ মন যোৱা তেজস্বিতাৰ 3টি গীত আপোনাৰ হ'বলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে উক্ত গীতসমূহত এই কণমানি শিল্পীগৰাকীৰ প্ৰতি মৰম ভাৱেৰে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ তাৰ গীতসমূহ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।